ছ'চিয়েল মিডিয়াত হঠাৎ ছালমান খান আৰু ফুটবল তাৰকা ৰনাল্ডোৰ এটা বিশেষ ভিডিঅ'ই ব্যাপক চৰ্চা লাভ কৰিছে। বাৰম্বাৰ শ্বেয়াৰ কৰা হৈছে ছ'চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ'ক। আৰু সেই ভিডিঅ'টোত আচলতে কি আছে? ভিডিঅ'টো প্ৰথমে এবাৰ দেখুৱাব বিচাৰিছোঁ। য'ত এটা বিশেষ অনুষ্ঠানত, আচলতে এই বিশেষ অনুষ্ঠানটো হৈছিল ফুটবলৰ এক বিশেষ ইভেণ্ট। আৰু সেই অনুষ্ঠানটো পতা হৈছিল চৌদি আৰবত। আৰু সেই অনুষ্ঠানত উপস্থিত আছিল ফুটবল তাৰকা ৰনাল্ডোৰ লগতে ভাৰতীয় অভিনেতা ছালমান খান। ছালমান খানৰ সন্মুখেদি পাৰ হৈ যোৱা ৰনাল্ডোৱে যেন ছালমান খানক দেখিও নেদেখাৰ ভাওজোৰা এক ভিডিঅ' শ্বেয়াৰ কৰা হ'ল ছ'চিয়েল মিডিয়াত। ব্যাপক হাৰত ভাইৰেল হৈছে বিশেষ ভিডিঅ'টো। প্ৰকৃততে কি হৈছিল, ক'ত হৈছিল আৰু কেনেকৈ সংঘটিত হৈছিল সেই ঘটনাটো? আচলতে ফুটবল তাৰকা ৰনাল্ডো এটা বিশেষ ইভেণ্টত উপস্থিত হৈছিল চৌদি আৰবত, য'ত ইনভাইট কৰা হৈছিল ছালমান খানকো। আৰু সেই অনুষ্ঠানত ছালমান খানৰ সন্মুখেদি পাৰ হৈ গৈছিল ৰনাল্ডো। প্ৰকৃততে সেয়া অনিচ্ছাকৃতভাৱে হৈ যোৱা এক দুৰ্ঘটনাহে। এয়া ছালমান খানক ইগন'ৰ কৰা বুলি কেতিয়াও ক'ব নোৱাৰি। এনেদৰে ব্যাপক হাৰত ভাইৰেল কৰি দিয়া হৈছে সেই বিশেষ ভিডিঅ'টো। ভিডিঅ'টো প্ৰথমে আকৌ এবাৰ দেখুৱাব বিচাৰিছোঁ। চাওঁ আহক ভিডিঅ'টোত প্ৰকৃততে কি দেখুওৱা হৈছে। ছালমান খানক সঁচাকৈয়ে ইগন'ৰ কৰিছে নেকি ৰনাল্ডোৱে? এই প্ৰশ্নক লৈ এতিয়া ব্যাপক হৈছই। তাৰ মাজত আৰু এখন বিশেষ ফটো শ্বেয়াৰ হৈছে ছ'চিয়েল মিডিয়াত, য'ত দেখুওৱা হৈছে ছালমান খানৰ সৈতে ৰনাল্ডোৱে হাঁহি কথা পাতিছে। অৰ্থাৎ প্ৰথম ভিডিঅ'টোত অনিচ্ছাকৃতভাৱে হৈ যোৱা এক দুৰ্ঘটনাহে আছিল। নিউজ ডেস্ক ৰিপৰ্ট, টোটেল ষ্টৰী।